হেল্ল' ফ্ৰেণ্ডছ, সকলোৱে কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই মাছখিনি কাটি ল'লোঁ। ইফালে বিলাহী, ধনিয়া পাত, পিঁয়াজৰ পাত আৰু কেঁচা জলকীয়া কেইটামান কাটি পৰিষ্কাৰ কৰি ধুই ৰেডি কৰি ল'লোঁ। লগতে মাছো পৰিষ্কাৰ কৰি ধুই ৰেডি কৰি ল'লোঁ। আজি মই বিলাহীৰে মাছৰ জোল কাৰী বনাম। মই কেনেকৈ বিলাহীৰে মাছৰ জোল কাৰী বনাওঁ এইটো শ্বেয়াৰ কৰিম। ইফালে মই কেৰাহীখন বহাই মিঠাতেল অলপ দি পিঁয়াজ দি ভাজি আছোঁ। পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া মই জলকীয়া গুড়ি, হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু অলপ পানী দি মছলাখিনি কচুৱাই ল'ম। মছলাখিনি কচুৱাই এতিয়া মাছখিনি দি দিলোঁ। মাছখিনিও কচুৱাই ল'ম মছলাৰ লগত। এতিয়া মই কাটি ৰখা কেঁচা জলকীয়া আৰু বিলাহী দি পৰিমাণ অনুযায়ী পানী দি দিম। ইয়াত মই পিঁয়াজৰ পাত দি দিলোঁ। এতিয়া ঢাকন লগাই দিম। কাঢ়ি উতলি আহিল। এতিয়া মই ধনিয়া পাতখিনি দি দিলোঁ। ইয়াত মই ধনিয়া জিৰা গুড়ি ব্যৱহাৰ কৰা নাই, কাৰণ ধনিয়া পাত দিছোঁ কাৰণে। বিলাহীৰ জোল কাৰী হৈ গ'ল। এতিয়া মই নমাই ল'লোঁ। এতিয়া মই এটা বাটিত তুলি ল'ম। ইফালে মই আলু, মটৰ মাহ, ধনিয়া পাত, পিঁয়াজৰ পাত আৰু কেঁচা জলকীয়া কেইটামান কাটি ৰেডি কৰি ল'লোঁ। এইখিনিৰে মাছৰ মূৰেৰে কাৰী বনাম। মাছৰ মূৰখিনি মই পৰিষ্কাৰ কৰি ধুই ল'লোঁ। এইখিনি মই সৰু সৰুকৈ কাটি ল'ম। দেখিছেনে? এনেকৈ মই সৰু সৰু চাইজ কৰি কাটি ল'লোঁ। এতিয়া মই কেৰাহীখন বহাই মিঠাতেল অলপ দি দিলোঁ। তেল গৰম হৈ আহিল। এতিয়া পিঁয়াজ দি ভাজি ল'ম। ইয়াত মই মছলাখিনি দি দিলোঁ। অলপ পানী দি কচুৱাই ল'ম। মছলাখিনিৰ লগত মাছৰ মূৰখিনি দি দিলোঁ। এইখিনি উতলি আহিল। এতিয়া মই আলু, মটৰ মাহ, কেঁচা জলকীয়া এইখিনি দি ঢাকি দিম। এইখিনি উতলি আহিল। এতিয়া পৰিমাণ অনুযায়ী জোল দি দিম। কাৰী উতলি আহিল। এতিয়া মই ধনিয়া পাতখিনি দি নমাই ল'ম।
হৈ গ'ল কাৰি এতিয়া মই নমাই ল'লোঁ আজি মই দুটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ দুটাই আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে বহুত টেষ্টি হয় মোৰ এই সৰু ভিডিঅ'টো চাই লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আজি মই এইখিনিতে ভিডিঅ' শেষ কৰিম বাই বাই